A'udzubillahi minasyaitonirrajim. Bismillahirrahmanirrahim. Sallallahu ala Muhammad sallallahu alaihi wasallam. আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক সেৱাক সাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পায়। প্ৰশ্ন নম্বৰ 1, চৈতান কাৰ মুখত বহি জান্নাতত গৈছিল? উত্তৰ, চৈতান সাপৰ মুখত বহি জান্নাতত গৈছিল। প্ৰশ্ন নম্বৰ 2, জান্নাতৰ মাটি কি বস্তুৰ দ্বাৰা নিৰ্মিত? উত্তৰ, জান্নাতৰ মাটি জাফৰানৰ দ্বাৰা নিৰ্মিত। প্ৰশ্ন নম্বৰ 3, কিমান বছৰ চৈতান জান্নাতৰ কোষাধ্যক্ষ হৈ আছিল? উত্তৰ, চৈতান 40,000 বছৰ জান্নাতৰ কোষাধ্যক্ষ হৈ আছিল। প্ৰশ্ন নম্বৰ 4, কোৰাণ শ্বৰীফত আটাইতকৈ বেছি কোনটো হৰফ ব্যৱহাৰ কৰা হৈছে? উত্তৰ, কোৰাণ শ্বৰীফত আটাইতকৈ বেছি হৰফ আলিফ ব্যৱহাৰ কৰা হৈছে। প্ৰশ্ন নম্বৰ 5, হযৰত নূহ আলাইহিছ ছালামৰ নাওত কোনটো জন্তু বা পক্ষী সকলোতকৈ আগত উঠিছিল? উত্তৰ, হযৰত নূহ আলাইহিছ ছালামৰ নাওত সকলোতকৈ আগত ভাটৌ চৰাই উঠিছিল। প্ৰশ্ন নম্বৰ 6, কোনবোৰ মহিলাৰ জোঠা পানী খালে মগজু তীক্ষ্ণ বা মন তীক্ষ্ণ হয়? উত্তৰ, বলিয়া বা পাগলী মহিলাৰ জোঠা পানী খালে মগজু তীক্ষ্ণ বা মন তীক্ষ্ণ হয়। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত আকৌ অন্য এটি বিষয়ৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। আৰু এটা জৰুৰী অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আল্লাহ হাফিজ।